इउ पिपिएलनि मादब सेबसे हासिङै जाजोबदों जोंनि समाजनि थाखाय जेबो मावाखै जोंनो जेबो होआखै नेपाली बिलाव কৈ আছে नेपाली बिलाव কৈ আছে মই সব জনগোষ্ঠীৰ মাজত গৈ পেলাই মই সব সুধি চালো জিনিসটো কেনেকুৱা তাৰ মানে ইউ পিপিএল ধ্বংস ইউ পিপিএল has ruined in 5 years itself Pramod Boro sir has no logic no psychology logic means truth psychology means the study of the mind এই বস্তুটো নাই নিজকে প্রমোদ বড় স্যার মোর উপৰত কোনো লিডার নাই মোর উপৰত কোনো জানা গুণা মানুহ নাই এই বিটিসি এনেকুৱা ভাবি লৈ পেলাই মানে একবাৰে অকলে ধ্বংস হৈ গ'ল আর কি ইয়া খুলুমবাই বয়খौबो নমস্কাৰ মাই নেম ইজ প্ৰেক্টিকেল বসুমতাৰী বড়ো কমেডিয়ান সিঙ্গার লিরিসিस्ट বড়ো শর্ট ফিল্মস ডাইरेक्टर स्क्रिप्ट राइटार ইউটিউবাৰ এজ वेल दा खोथाया जाहैबाय কথাটো হৈছে মানে মই বিটিসি ইলেকশনৰ আগত মই ইউপিপিএলত গৈছিল কিন্তু মই আজি পৰা ইউপিপিএলত নাই ইউপিপিএল মোৰ লগত মহিলাও নাই আজিৰ পৰা আর কি আজিকালিতো নহয় মানে দিনैनिफ्राय ইউপিপিএল आंनियाव মহিলাबो गैला from today I have become bona fidely BPF supporter now from today I will be supporting BPF Bodoland People's Front हाग्रामा महिलारि खोथाया जाहैबाय माने बे बिटिसिनि जेसेबांनाखि जाथि हारि माहारिफोर दं राभा सावथाल बर' राजबंशी मुस्लिम बेंगली हिन्दी स्पिकिं मानसिफोर आं गासैनावबो सोंनानै नायबाय आरोखि सब जनगोष्ठीर মাজত মই গৈ পেলাই হুদি চালু মানে এই एमएलए इलेक्शনত कोनटु একবারে बिसि माने एमएलए कैंडिडेट जेति पेलाय स्टेट गभर्नमेन्टत মানে সাপোর্ট কৰিব পাৰিব এই বিটিসিত এইটো মই সব জনগোষ্ঠীৰ মাজত গৈ পেলাই হুদিলো সবে কয় ৰাভাবিলা কি কয় ডাইৰেক্ট কয় ইউপিপিএল সেও আৰু চাৰিমন সেও মানে ইউপিপিএল মৰি গ'ল আৰু উঠিব নোৱাৰিব এনেকুৱা ৰাভাবিলা কয় আৰু কি মানে প্ৰমোদ বড় কালি গুছলাইয়েছন কমেতংসা প্ৰমোদ বড় কালি ঠগাই মিছলিয়া কথা কয় মানে খামত নাই আৰু কি এনেকুৱা কয় তিনিং हाग्रामा महिलारियन टिकट'आ এনেকুৱা কয় ৰাভাবিলা আৰু সান্তালি বিলা কি কয় নিয়া বিটিসি ইলেকশন ৰে ইউপিপিএল দ মিটেক তেহ বাকু জিতাক মিটেক সান্তালি বিলা সব কয় শ্ৰীৰামপুৰত মই গৈ থাকোঁ বালাগাঁৱত গৈ থাকোঁ এই বিটিসিৰ সব কতবা মোৰ বহুত সান্তালি ফ্ৰেণ্ডছ আছে সব এনেকুৱা কয় এটা সিটৰ নিজিতে বুলি মানে मोनसेबो সিটआव देरहाया जाहैबाय बे एमएलए इलेक्शनाव माने इउपिपिएलआ ट्रेक्टर आरोखि दा बिसोर बुङो डाइरेक्ट सावथालफ्राबो पेर'मेन 5 बছर रेगि इउपिपिएल आक पार्टी द चापायना सेसुइना सावथालफ्रा डाइरेक्ट बिदि होनो जेबो गैला दा सावथालफ्रा श्रीरामपुर 3 नाम्बार कन्स्टिटुएन्सियाव माने विल्सन हास्ताया देरहादोंमोन दा बिसोर माने हारियाव सासेल' बे गोरोंसिन बायदि नुनायखाय बिसोर बेखौ फाथायहरदोंमोन आरोखि दा खिन्थु इउपिपिएलआव सापर्टार गैला श्रीरामपुर 3 नाम्बारावबो एखेबारे नेपालिफ्राबो होनबाय नेपालिफोरनावबो थांनानै सोंहैबाय आङो नेपालिफ्राबो ओरैबादि होनो एखेबारे इउपिपिएल पेरालाइसिस बयो उनि होरो आइले कै काम गुर्नु सक्दैन हात पानी हल्लिउनि सक्दैन खुट्टा पानी हल्लिउनि सक्दैन माधव छेत्रीले एक्लाइले सबै पैसा खायो हाम्रो समाजके लागि कै काम गरेको छैन कै काम गरेको सक्दैन जेबो मावाखै माधव छेत्रीया इउपिपिएलनि माधव छेत्रीया हासिङै जाजोबदों जोंनि समाजनि थाखाय जेबो मावाखै जोंनो जेबो होआखै नेपाली बिलाव কৈ আছে মই সব জনগোষ্ঠীৰ মাজত গৈ পেলাই মই সব সুধি চালো জিনিসটো কেনেকুৱা তাৰ মানে ইউপিপিএল ধ্বংস ইউপিপিএল has ruined in 5 years itself Pramod Boro sir has no logic no psychology logic means truth psychology means the study of the mind এই বস্তুটো নাই নিজকে প্রমোদ বড় স্যার মোর উপৰত কোনো লিডার নাই মোর উপৰত কোনো জানা গুণা মানুহ নাই এই বিটিসি এনেকুৱা ভাবি লৈ পেলাই মানে একবাৰে অকলে ধ্বংস হৈ গ'ল আর কি ইয়া now UPPL has dead একবারে মরি গ'ল आरो थैनाय बादि जाबाय थैबाय बिसोर UPPL मालाबाबो सिखारनो हाला आरोखि दा बेनिखायनो आङो सिदा बाथ्रायै सानबाय
একেবাৰে মোৰ এটা যে টাৰ্গেট কেৱল BPF মই BPFক ছাপোৰ্ট কৰিম I will be supporting till my last breath আৰু আপোনালোকৰ মাজত কিবা কুৱেশ্যন কাম কৰি যাব BPFৰ হৈ আজিৰ পৰা মই এজন ছাপোৰ্টাৰ হয় মানে সদায় EPFৰ কাৰণে মই একো নকৰিম মই আজিৰ পৰা BPFৰ মানে ছাপোৰ্টাৰ হলো মানে BPFৰ কাৰণে মই কাম কৰি যাম ছাপোৰ্টাৰ এজ এ ছাপোৰ্টাৰ আপোনাৰ যেহেতু আপুনি এজন সংগীত শিল্পী তো কেনে ধৰণৰ আপোনাৰ কাৰ্যকলাপটো কেনেকৈ হ'ব আপোনাৰ পাৰ্টিৰ এইটো মই যিমান নাকি সংকোচৰ পৰা আমাৰ গহপুৰলৈকে কনষ্টিটুৱেঞ্চি আছে হা এই MLA ইলেকশ্যনত মই সব জায়গাত গৈ পেলাই মানে ইলেকশ্যনৰ কিবা প্ৰগ্ৰামত মই গান গাম ডাইলগ দিম বা কেম্পেইন কৰিম এইটোই আর কি কিন্তু BPF সব BPF 15টা 18 BPF 15টা যে সিট আছে MLA ইলেকশ্যনৰ কিবা BTC ইয়াত মানে 15টাও জিতিব আর কি UPPL নাই UPPL একবার নাইকিয়া হৈ যাব প্রমোদ বড় জিরো এই একবারে জিরো আমার সান্তালি বন্ধুবিলাটো কই থাকে নিয়া দাও MLA ইলেকশন রে হ্যাঁ UPPL লিগিত মিট সিট হ বুনুক মানে 0-0 গই গিয়াকু জিরন বসমতরি ইতিমধ্যে জিরন তো শেষ ইতিয়াই হেক এইটো কি বোবা নিচিনা একবারে কাম নাই জিরন বসুমাতারি লরেন্স ইসলারি কোকরাঝার ডিস্ট্রিক্টত দুজন UPPLৰ MLA আছে একবারে ধ্বংস একবারে জীবনত জিতিব নোৱাৰিব বেঙ্গলি মানুহটো কি কয় জিরন বসুমাতারি এই কাম নাই আমার গোসাইগড় একবারে কাম নাই কোনো কিবা কাম কৰা নাই UPPLৰ কিবা দুজন MP আছে দিল্লীত যায় একো কিবা ডায়েৰী চাই পেলাইহে স্পিচ দি আহে কি হ'ব এইটো কোনো স্পিচ পাৱাৰ নাই কোনো লেংগুৱেজ স্পিকিং নাই হিন্দীও ভালকৈ নাজানে ইংলিছো ভালকৈ নাজানে দিল্লীত গৈ পেলাই ডায়েৰী চাই পেলাই UPPLৰ MP বিলাক কিবা স্পিচ দি পেলাই আহে কামত একো নাই কোনে কৰিছে কামত UPPLৰ নেতাবিলাক কি কৰিছে যেনেবা UPPLৰ কেবিনেট মিনিষ্টাৰ হেণ্ডলুম টেক্সটাইলৰ UG ব্ৰহ্ম ছাৰ আছে কি কাম কৰিছে BTSত কেৱল এই এক্সাৰচাইজ কৰাটো ভিডিঅ'টো চাই তাকো আমি ফেচবুকত কেৱল এক্সাৰচাইজ আৰু কিবা শায়ৰী লিখে ভাল শায়ৰী লিখে তেখেতে এই ইয়াৰ বাদে একো নাই আপুনি কি কাৰণে গৈছিল UPPLতো মই গৈছিল যেনিবা এনে চাবলৈ মানে জিনিসটো কেনেকুৱা মই টেষ্ট কৰিছোঁ যোৱা বছৰত কোন পাৰ্টিটো ঠিক হ'ব কোন পাৰ্টিত থাকিলে মানে সমাজৰ কাৰণে এৰিয়াৰ কাৰণে ভাল হ'ব শান্তি উন্নতি এই জিনিসটো হ'ব হাগ্ৰামা মহিলাৰ আজিকালি UPPLৰ মানুহবিলাক কি একবাৰে দোষী দি আছে এই গণ্ডগোল হল কিবি হল এনেকুৱা কৈ আছে এনেকুৱা নহয় প্ৰমোদ বড়োৰ দিনত বেছি গণ্ডগোল হৈছে মোৰ নিচিনা হ'লে হা হাগ্ৰামা মহিলাৰ ছাৰে 2003তে শান্তি লৈ আনা মানুহ হা আপুনি চাওক 2020ত BTR এগ্ৰিমেণ্ট হৈছে 2021-22ত দুজন ল'ৰা NDFB জংচাৰ আৰু পৰ্বতজোৰাৰ জনক দুজনক কোনে মাৰিছে কোনে চৰকাৰ আছিলে এই সময়ত কোনে চৰকাৰ আছিলে আফটাৰ মেকিং এগ্ৰিমেণ্ট পিচ একৰ্ড হাউ কাম দিছ ইজ হাউ কাম প্ৰমোদ বড়োৱে যোৱা মাহত যেতিয়া মানে কি কাৰিকৰ কিবা গণ্ডগোল হৈছিল এটা কথা কৈছে ল এণ্ড অৰ্ডাৰটো চৰকাৰৰ হাতত থাকে ল এণ্ড অৰ্ডাৰটো BTCৰ হাতত থাকে BTCত এনেকুৱা কৈছে তেনেহ'লে এই 2022-2021ত ল এণ্ড অৰ্ডাৰ কাৰ হাতত আছিল এই মিষ্টাৰ প্ৰমোদ বড়ো ছাৰ কাৰ হাতত আছিল 2021-22ত তেনেহ'লে বড়ো মানুহ দুজন যে গুলি কৰি পেলাই মাৰিছে কোকৰাঝাৰৰ SP অৰ্ডাৰ দিছে হেণ্ডকাপ আছিল তথাপিও মাৰিছে সাজাই পেলাই কোনে মাৰিছে এইটো হাগ্ৰামা মহিলাৰ অৰ্ডাৰ দিছিল নেকি হা বেকাৰ প্ৰমোদ বড়ো হা কেৱল আগৰেগি মিঠা
কামেৰি কিবা কোনো কাম নাই মই আৰু কিবা সুধিবলৈ কথা আছে নেকি খুলুমবাই বयखौबो নমস্কাৰ মাই নেম ইজ প্ৰেক্টিকেল বসुमतारी बड' कमेडियान सिंगार लिरिसिस्ट बड' शर्ट फिल्म्स डाइरेक्टर स्क्रिप्ट राइटार इउटिउबार एज वेल दा खोथाया जाहैबाय কথাটো হৈছে মানে মই বিটিসি ইলেকশ্যনৰ আগত মই ইউপিপিএলত গৈছিল কিন্তু মই আজিৰ পৰা ইউপিপিএলত নাই ইউপিপিএল মোৰ লগত মহিলাও নাই আজিকালি আজিৰ পৰা আর কি আজিকালিতো নহয় মানে দিনैनिफ्राय ইউপিপিএলआ आंनियाव मैलाबो गैला From today, I have become bona fidely BPF supporter. Now, from today, I will be supporting BPF, Bodoland People's Front, Hagrama Mohilari. खोथाया जाहैबाय माने बे बिटिसिनि जेसेबांनाखि जाथि हारि माहारिफोर दं राभा सावथाल बर' राजबंशी मुस्लिम बेंगलि हिन्दी स्पिकिं मानसिफोर आं गासैनावबो सोंनानै नायबाय आरोखि सब जनगोष्ठीर মাজত মই গৈ পেলাই হুদি চালো মানে এই এমএলএ ইলেকশ্যনত কোনটো একবারে বেছি মানে এমএলএ কেণ্ডিডেট জিতি পেলাই ষ্টেট গভৰ্ণমেণ্টক মানে সাপোর্ট কৰিব পাৰিব এই বিটিসিত এইটো মই সব জনগোষ্ঠীৰ মাজত গৈ পেলাই হুদিলো সবে কয় ৰাভাবিলা কি কয় ডাইৰেক্ট কয় ইউপিপিএল সেও আর চাৰিমন সেও মানে ইউপিপিএল মৰি গ'ল আৰু উঠিব নোৱাৰিব এনেকুৱা ৰাভাবিলা কয় আর কি মানে প্ৰমোদ বড়ো কালি গুছলাইছেন কমैतंसा प्रमोद बड़ो खाली थगाय मिसलिया কথা কয় মানে খামত নাই আর কি এনেকুৱা কয় তিনিং হাগ্রামা মহিলারিয়ন টিকটোয়া এনেকুৱা কয় রাভাবিলা আৰু সান্তালি বিলা কি কয় নিয়া বিটিসি ইলেকশন রে ইউপিপিএল দ মিটেক তেহ বাকু জিতাক মিটেক সান্তালি বিলা সব কয় শ্ৰীৰামপুৰত মই গৈ থাকোঁ বালাগাঁৱত গৈ থাকোঁ এই বিটিচিৰ সব ক'ৰবা মোৰ বহুত সান্তালি ফ্ৰেণ্ডছ আছে সব এনেকুৱা কয় এটা সিটৰ নিজিতে বুলি মানে मोनसेबो সিটआव देरहाया जाहैबाय बे एमएलए इलेक्शनाव माने इउपिपिएलआ ट्रेक्टर आरोखि दा बिसोर बुङो डाइरेक्ट सावथालफ्राबो पेर'मेन 5 বছर रेगि इउपिपिएलआ पार्टी द चापायना सेसुइना सावथालफ्रा डाइरेक्ट बिदि होनो जेबो गैला दा सावथालफ्रा श्रीरामपुर 3 नाम्बार कन्स्टिटुवेन्सियाव माने विल्सन हासथाया देरहादोंमोन दा बिसोर माने हारियाव सासेल' बे गोरोंसिन बायदि नुनायखाय बिसोर बेखौ फाथायहरदोंमोन आरोखि दा खिन्थु इउपिपिएलआव सापर्टार गैला श्रीरामपुर 3 नाम्बारावबो एखेबारे नेपालिफ्राबो होनबाय नेपालिफोरनावबो थांनानै सोंहैबाय आङो नेपालिफ्राबो ओरैबादि होनो एखेबारे इउपिपिएल पेरालाइसिस बयो उनी हरे आइले कै काम गुर्नु सक्दैन हात पानी हल्लिउनु सक्दैन खुट्टा पानी हल्लिउनु सक्दैन माधव छेत्रीले एक्लैले सबै पैसा खायो हाम्रो समाजको लागि कै काम गरेको छैन कै काम गरेको सक्दैन जेबो मावाखै माधव छेत्रीया इउपिपिएलनि माधव छेत्रीया हारसिङै जाजोबदों जोंनि समाजनि थाखाय जेबो मावाखै जोंनो जेबो होआखै नेपाली बिलाव कयासै মই সব জনগোষ্ঠীৰ মাজত গৈ পেলাই মই সব হুদি চালো জিনিসটো কেনেকুৱা তার মানে ইউপিপিএল ধ্বংস ইউপিপিএল হ্যাজ ruined in 5 years itself Pramod Boro sir has no logic no psychology logic means truth psychology means the study of the mind এই বস্তুটো নাই নিজকে প্রমোদ বড়ো স্যার মোর ওপৰত কোনো লিডার নাই মোর ওপৰত কোনো জানা গুণা মানুহ নাই এই বিটিসিত এনেকুৱা ভাবি লৈ পেলাই মানে একবাৰে অকলে ধ্বংস হৈ গ'ল আর কি now UPPL has dead একবারে মরি গ'ল आरो थैनाय बादि जाबाय थैबाय बिसोर UPPLआ मालाबाबो सिखारनो हाला आरोखि दा बेनिखायनो आङो सिदा बाथ्रायै सानबाय एखेबारे मोर इटा जे टार्गेट केवल BPF মই BPFক সাপোর্ট কৰিম I will be supporting till my last breath আৰু আপোনালোকৰ মাজত কিবা কুৱেশ্যন কাম কৰি যাব পিপিবোৰ হয় আজিৰ পৰা মই এজন সাপোৰ্টাৰ হয় মানে সদায় ইউপিপিএলৰ কাৰণে মই একো নকৰিম মই আজিৰ পৰা বিপিএফৰ মানে সাপোৰ্টাৰ হলো
মানে BPFৰ কাৰণে মই কাম কৰি যাম সাপোৰ্টাৰ এজ এ সাপোৰ্টাৰ আপোনাৰ যেহেতু আপুনি এজন সংগীত শিল্পী তো কেনেধৰণৰ আপোনাৰ কাৰ্যকলাপ কেনেকৈ হ'ব আপোনাৰ পাৰ্টিৰ এইটো মই যিমান নাকি সংকোচৰ পৰা আমাৰ গহপুৰলৈকে কনষ্টিটুৱেঞ্চি আছে হা এই MLA ইলেকশ্যনত মই সব জায়গাত গৈ পেলাই মানে ইলেকশ্যনৰ কিবা প্ৰগ্ৰামত মই গান গাম ডায়লগ দিম বা কেম্পেইন কৰিম এইটোই আর কি কিন্তু BPF সব BPF 15টা 18 BPF 15টা যে সিট আছে MLA ইলেকশ্যনৰ কিবা BTC ইয়াত মানে 15টাও জিতিব আর কি UPPL নাই UPPL একবার নাইকিয়া হয়ে যাব প্রমোদ বড় জিরো এই একবারে জিরো আমার সান্তালি বন্ধুবিলাটো কই থাকে নিয়া দাও MLA ইলেকশন রে হ্যাঁ UPPL লিগিত মিট সিট হ বুনুক মানে 0-0 গই গিয়াকু জিরন বসমতরি ইতিমধ্যে জিরন তো শেষ ইতিয়াই হেক এইটো কি বোবা নিচিনা একবারে কাম নাই জিরন বসুমাতারি লরেন্স ইসলারি কোকরাঝার ডিস্ট্রিক্টত দুজন UPPLৰ MLA আছে একবারে ধ্বংস একবারে জীবনত জিতিব নোৱাৰিব বেঙ্গলি মানুহটো কি কয় জিরন বসুমাতারি এই কাম নাই আমার গোসাইগড় একবারে কাম নাই কোনো কিবা কাম কৰা নাই UPPLৰ কিবা দুজন MP আছে দিল্লীত যায় একো কিবা ডায়েৰী চাই পেলাইহে স্পীচ দি আহে কি হ'ব এইটো কোনো স্পীচ পাৱাৰ নাই কোনো লেংগুৱেজ স্পিকিং নাই হিন্দীও ভালকৈ নাজানে ইংলিছো ভালকৈ নাজানে দিল্লীত গৈ পেলাই এই ডায়েৰী চাই পেলাই UPPLৰ MP বিলাক কিবা স্পীচ দি পেলাই আহে কামত একো নাই কোনে কৰিছে কামত UPPLৰ নেতাবিলাক কি কৰিছে যেনিবা UPPLৰ কেবিনেট মিনিষ্টাৰ হেণ্ডলুম টেক্সটাইলৰ UG ব্ৰহ্ম ছাৰ আছে কি কাম কৰিছে BTSত কেৱল এই এক্সাৰচাইজ কৰাটো ভিডিঅ'টো চাই তাকো আমি ফেচবুকত কেৱল এক্সাৰচাইজ আৰু কিবা শায়ৰী লিখে ভাল শায়ৰী লিখে তেখেতে এই ইয়াৰ বাদে একো নাই আপুনি কি কাৰণে গৈছিল UPPLতো মই গৈছিল যেনিবা এনে চাবলৈ মানে জিনিসটো কেনেকুৱা মই টেষ্ট কৰিছোঁ যোৱা বছৰত কোন পাৰ্টিটো ঠিক হ'ব কোন পাৰ্টিত থাকিলে মানে সমাজৰ কাৰণে এৰিয়াৰ কাৰণে ভাল হ'ব শান্তি উন্নতি এই জিনিসটো হ'ব হাগ্ৰামা মহিলাৰিক আজিকালি UPPLৰ মানুহবিলাক কি একবাৰে দোষী দি আছে এই গণ্ডগোল হল কিবা কিবি হল এনেকুৱা কৈ আছে এনেকুৱা নহয় প্ৰমোদ বড়োৰ দিনত বেছি গণ্ডগোল হৈছে মোৰ নিচিনা হ'লে হা হাগ্ৰামা মহিলাৰী ছাৰে 2003তে শান্তি লৈ আনা মানুহ হা আপুনি চাওক 2020ত BTR এগ্ৰিমেণ্ট হৈছে 2021-22ত দুজন ল'ৰা NDFB জংচাৰ আৰু পৰ্বতজোৰাৰ দুজনক কোনে মাৰিছে কোনে চৰকাৰ আছিলে এই সময়ত কোনে চৰকাৰ আছিলে আফটাৰ মেকিং এগ্ৰিমেণ্ট পিছ একৰ্ড হাউ কাম দিছ ইজ হাউ কাম প্ৰমোদ বড়োৱে যোৱা মাহত যেতিয়া মানে কি কাৰিকৰ কিবা গণ্ডগোল হৈছিল এটা কথা কৈছে ল এণ্ড অৰ্ডাৰটো চৰকাৰৰ হাতত থাকে ল এণ্ড অৰ্ডাৰটো BTCৰ হাতত থাকে BTCত এনেকুৱা কৈছে তেনেহ'লে এই 2022-2021ত ল এণ্ড অৰ্ডাৰ কাৰ হাতত আছিল এই মিষ্টাৰ প্ৰমোদ বড়ো ছাৰ কাৰ হাতত আছিল 2021-22ত তেনেহ'লে বড়ো মানুহ দুজন যে গুলি কৰি পেলাই মাৰিছে কোকৰাঝাৰৰ SP অৰ্ডাৰ দিছে হেণ্ডকাপ আছিল তথাপিও মাৰিছে সাজাই পেলাই কোনে মাৰিছে এইটো হাগ্ৰামা মহিলাৰী অৰ্ডাৰ দিছিল নেকি হা বেকাৰ প্ৰমোদ বড়ো হা কেৱল আগৰেগি মিঠা কামেৰি কিবা কোনো কাম নাই মই আৰু কিবা সুধিবলৈ কথা আছে নেকি